নমস্কাৰ ডেইলি জব নটিফিকেশ্যন চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি আৰম্ভ কৰিম নতুন এটি ভিডিঅ' লৈ। জব ইনফৰমেশ্যন ভিডিঅ'ৰ কাৰণে মোৰ চেনেলটো ভিডিঅ' আৰম্ভ হোৱাৰ আগতে ছাবস্ক্ৰাইব কৰি লওক আৰু বেল আইকনটো ক্লিক কৰিব যাতে নতুন ভিডিঅ' আপোনালোকে সৰ্বপ্ৰথমে পাই যায়। আজি আৰম্ভ কৰা জবটো হৈছে আছাম ডাউনটাউন ইউনিভাৰ্চিটিৰ 10টা ড্ৰাইভাৰ আৰু ছিকিউৰিটি গাৰ্ডৰ পষ্টলৈ। পষ্টটো হ'ল ড্ৰাইভাৰ আৰু 5টা পোষ্ট আছে আৰু কোৱালিফিকেশ্যন ক্লাছ 10 পাছ হ'ব লাগিব আৰু ভেলিড ট্ৰান্সপৰ্ট ড্ৰাইভিং লাইচেঞ্চ থাকিব লাগিব আৰু এক্সপিৰিয়েঞ্চ থাকিলে ভাল হয়। এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেটো লৈ আহিব আপোনালোকে। ছিকিউৰিটি গাৰ্ডৰ কাৰণে 5টা আৰু 10 আৰু ক্লাছ 10 পাছ হ'ব লাগিব। এক্সপিৰিয়েঞ্চ প্ৰিফাৰ্ড কৰিব। এতিয়া আপোনালোকে কেনেকৈ এপ্লাই কৰিব? ইচ্ছুক কেণ্ডিডেটসকলে তেওঁলোকৰ ৰিজিউম আৰু ৰিচেণ্ট ফটোগ্ৰাফটো লৈ কিনে এটাতো আপোনালোকে ইমেইলত চেণ্ড কৰিব পাৰিব আৰু তাতে আপোনালোকে পষ্টৰ নাম লিখি দিব আপোনালোকে যে ড্ৰাইভাৰৰ পষ্টৰ কাৰণে দিব খুজিছে নে আৰু ছিকিউৰিটিৰ কাৰণে। তো আপোনালোকে ইমেইলৰ যোগেদি আপোনালোকে এপ্লাই কৰিব পাৰিব, নহ'লে আপোনালোকে আছাম ডাউনটাউন ইউনিভাৰ্চিটি পানীখাইটি গুৱাহাটী ছিকিউৰিটি অফিচত গৈ কিনে এপ্লাই কৰিব পাৰে। আপোনালোকৰ চিভিটো ছাবমিট কৰিব পাৰিব। ইমেইলৰ কাৰণে careers@attitude.in আপোনালোকে নিজৰ চিভিটো চেণ্ড কৰিব পাৰিব আৰু নহ'লে ছিকিউৰিটি অফিচ ব্লক গ্ৰাউণ্ড ফ্ল'ৰত গৈ কিনে ছাবমিট কৰিব পাৰিব। কিন্তু এইটো সোনকালে আপোনালোকে কৰিব। 14 জুন 2026ৰ আগতে এইটো ছাবমিট কৰিব দি আছে। তো ইচ্ছুক পাৰ্টি বা কেণ্ডিডেটসকলে সোনকালে গৈ কিনে ছাবমিট কৰি দিব। ভিডিঅ'টো একেলগে চোৱাৰ কাৰণে অনেক ধন্যবাদ। নতুন জব ইনফৰমেশ্যন ভিডিঅ'ৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক আৰু শ্বেয়াৰ কৰিব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ মাজতো এইটো শ্বেয়াৰ কৰিব। থেংক ইউ।